হেল্ল' গাইজ, বানপানী অলপ পানী জমা হৈছিল। সেইখিনিত যে ইমান মাছ ক'বই নোৱাৰি। চব মানুহে ইমান মাছ মাৰিছে, তথাপিও মাছ যে ক'ৰ পৰা আহি আছে নহয়, সদায় মাছ মাৰি আছে। তাকে চাওক কিমান ডাঙৰ ডাঙৰ মাছ ধৰিছে। আমাৰো মাছ ধৰি আনিছে। তাৰপিছত মই কৰিলোঁ কি মাছকেইটা কাটি কৰি ধুই পৰাই লৈ আহিলোঁ। ধুই কৰি অনাৰ পিছত পিঁয়াজ কাটিখিনি এতিয়া তেলত ভাজি আছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত মই মাছখিনি দি দিম। এই মাছখিনি মই এইকেইটাই মাছ ধৰি আনিছে হাতে। তাৰপিছত মই এতিয়া মছলাটো দি দিলোঁ। তাৰপিছত মই ঢালি দিলোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাপোৰ্ট কৰি যাব। তাৰপিছত মছলা মজোৱাৰ পিছত মটৰ এড কৰি দিম। মটৰকেইটা আগতে সিজাই ৰাখিছোঁ। মই এয়া চাওক মটৰকেইটা কি ধুনীয়াকৈ একদম সিজি একদম গলি গৈছে। চাওক বৰ ধুনীয়াকৈ সিজি গৈছে। মাছৰ লগত তেনেকুৱা খাওঁতে বৰ ভাল লাগে। তাৰপিছত বনাই কৰি থৈ আহিলোঁ। ইয়াত মোৰ